সেইখিনি আমি কণ্টিনিউ কৰিব যাম। সেইটো আমি চৰকাৰৰ পৰা আহ্বান জনাইছোঁ। যিহেতু আমি চৰকাৰৰ এই সম্পৰ্কে ৰক্ষণাবেক্ষণ দি আছোঁ আৰু সেইখিনি চৰকাৰে আমাক নিশ্চয় সহায় কৰিব বুলি আমি আশা কৰিছোঁ। আৰু যদি দৰকাৰ হয় তেনেহ'লে আমাৰ যিটো পাব্লিকক আমি অনুৰোধ জনাওঁ, তেতিয়ালৈকে আমি জনোৱা নাই যে আমাক ছাপৰ্ট দিব লাগে, সহায় কৰিব লাগে, তেওঁলোকে জানে সময় যেতিয়া আহে, তেতিয়া যদি সময় আহে সেইটো আমি চাওঁ। চৰকাৰৰ পৰা বা কাউন্সিলৰ পৰা কিবা উত্তৰ আহিছে নেকি? এইটো কাউন্সিলৰ ছাবজেক্ট মেটাৰ নহয়, এইটো এতিয়া সম্পূৰ্ণকৈ ষ্টেট ছাবজেক্ট আমাৰতো। লগতে আকৌ এই যে বি চি মেমে এইখিনি চাই আছে, আমি ফালৰ পৰা চাই আছে। এটাৰ এইখিনি লোকল এখন এইটোতো ষ্টেট অফিচাৰৰ পৰা বি চি ফালৰ পৰা চাব সেইখিনি নগৰপালিকা। কিন্তু আমাৰ ফালৰ পৰা আমি কিছু পুৰণীয় কৰিব আছে যে অচক্ষুত মানুহজন কোন হয়, সেই সঁচাভাৱে সি কি কৰে, কেনেকুৱা ধৰণৰ। গতিকে আমি এক্সপ'জ কৰিবলৈ আমি এই ধৰ্ণাৰ জৰিয়তে আমি কৰিছোঁ। আমি এইখিনি প্ৰশ্ন লগাইছোঁ। আপোনাক যদি যিখিনি এটা এবাৰ চকু ফুৰাই আপোনাৰ কেমেৰা যদি ঘূৰাই দিয়ে, এই চব ইয়াতে গম পাই যাব। আমি যিখিনি আমি লিখিছোঁ উইথ ডকুমেণ্টছ, আৰু এইটো এজন দুজনে চিন্তা কৰি কৰাৰ কথা নহয়, সেইটো আমি নিয়মতে আমি কাম কৰিছোঁ। গতিকে আমি ভাবোঁ যে এই অচকুপ্ত মানুহজন নিজে চিন্তা কৰি পেলাই ইয়াতে ভালে ভালে ওলাই যাম। আমাৰ যিবিলাক সম্পত্তি আছে, চৰকাৰৰ যিখিনি সম্পত্তি আছে, এইখিনিতো তাৰ নহয়, অচকুপ্ত নহয়, এইখিনি মোৰো নহয়, এইখিনি চৰকাৰৰ হয়, এইটো কৰ্পৰেট ফাণ্ড হয়। গতিকে এইখিনি জানি বুজি এইখিনি কব্জা কৰি ৰখাটো উচিত নহয়। সি নিজেই আইন, তাৰ নিজৰ এডভকেট আছে, এইবোৰ নিশ্চয় এইবিলাক কথা কৈছে। গতিকে সি ভালে ভালে ইয়াৰ পৰা এৰি যাব। তেখেতে মানে এৰি দিয়া নাই, এতিয়ালৈকে এৰি দিয়া নাই। আজিতো 2017 চনৰ আমাৰ ডিচেম্বৰ মাহৰ এগ্ৰিমেণ্ট আছে, তাৰপৰা 2018 পৰা 2022লৈকে যোৱা 5 বছৰ সেইখিনিতো একোৱেই নিদিলে। তাৰপৰা আমি মাজে মাজে কওঁ যে আপুনি টকা পইচা মাজে মাজে দিব, চাকৰিটা মাজে মাজে দিব, সেইখিনি আমি কওঁ, কিন্তু তাৰ মানে সদায় ইগন'ৰ কৰোঁ। কাৰণ আমি আজি ভাবিছোঁ যে আমি এনেকৈ কৰি পাৰ কৰিম, তেনেকৈ 10 বছৰ পাৰ কৰিম বুলি ভাবিছোঁ। সেইটোতো সময় এটা আহিব না, সীমা এটা আছে না। গতিকে সীমা আহি পাইছে কাৰণে বৰ্ডে সেইটো কেঞ্চেল কৰিলে। আৰু সি যিহেতু যোৱা 18 চনৰ পৰা এইখিনি আমাৰ যিটো শ্বেয়াৰ আছে 65% সেইখিনি কৰা নাই কাৰণে বৰ্ডে এটা ৰিভিউ কৰিলে সেই বস্তু যে যিহেতু সি আৰম্ভণিৰ পৰা দিয়া নাই এতিয়ালৈকে, গতিকে আমি এটা মান্থলি 50,000কে ফিক্স কৰা যাওক। সেইমতে ফিক্স কৰি পেনাল্টি নহয়, মান্থলি মিনিমাম 60,000কে পাৰ মান্থ এটি আমাক দিব লাগিব। এতিয়ালৈকে এইটো কিবা হেৰিব মানে ধৰক 80 ওপৰ হ'ব, 80 লাখ ওপৰ হ'ব এতিয়ালৈকে। একো দিয়া নাই এতিয়ালৈকে। একো দিয়া নাই মানে যেতিয়া সেইটো পিৰিয়ডত আমি যেতিয়া টকা পইচা পাওঁ তেতিয়া আমি 5 লাখ আৰু 8 লাখ এইটো আমি ধাৰ হিচাপে লৈছিলোঁ। এইটো কণ্ডিশ্যন আছিলে যে আমি পাৰিলে ঘূৰাই দিম, আৰু যদি নহয় তেনেহ'লে এডজাষ্ট কৰিম। এডজাষ্ট কৰা আমাৰ জেগা আছে, আৰু তাৰ পৰা আমি পইচা পাবলৈ আছে। আমি 5 লাখ 2 লাখ 8 লাখে লৈছোঁ। সেইটোতো বেলেগ বস্তু। কিন্তু তই মান্থলি যিটো যদি তই 1,000 10,000 5,000 2,000 1 টকা যদি মান্থলি দি থাকে, তেন্তে আজি এইটো অৱস্থা নাহে, এই এগ্ৰিমেণ্টটো কেঞ্চেলৰ কথা নাহে। তেতিয়া তেনেকৈ চলি থাকিব, তাৰ বিজনেছ চলি থাকিলে আমিও ৰিভিনিউ পালোঁ হয়। আমি কেলৈ এইটো ভাড়া দিছোঁ যেন আমি কৰ্পৰেশ্যনে এটা কিবা ৰিভিনিউ পাব, সেইটো আশাতে আমিতো দিয়া হৈছে ন। আপোনালোকে বহা কেইদিন হ'লে? আমাৰ 2000 এপ্ৰিল 8 তাৰিখৰ পৰা আমি বহিছোঁ, আৰু এইটো ইনডিফিনিট আৰু কণ্টিনিউ হ'ব। আমি ৰাতি 10টা 11টালৈকে আমি থাকোঁ। আপোনালোকৰ দাবী যদি পূৰণ নহয়, আহিবলগীয়া সময়ত ইয়াতকৈ ভয়ংকৰ কিবা দেখা যাব নেকি? আমিতো পিছফলি কৰিবলৈ কৰি যাম, আমি যিমান পাৰোঁ আমি পিছফলি কৰি যাম। আৰু যেতিয়ালৈকে সি ইয়াৰ পৰা নোলায় তেতিয়ালৈকে আমাৰো থাকিব। লাগিলে 1 বছৰ হওক 2 বছৰ হওক, মোৰ পিছতো মানুহ আছে, সেইখিনি ইয়াত আহি ধৰ্ণা দি থাকিব, ঘূৰি থাকিব। তেতিয়া এটা সীমা থাকে নিশ্চয়। লম্বা চোৰা হ'লেতো এটা সীমা, এটা চব বস্তু এটা সীমা আছে ন। গতিকে এইটো আইনৰ ব্যৱস্থা ল'ব আৰু আইনৰ মতেতো সি ওলাই যাব লাগে। হাইকোৰ্টে আমি যে এগ্ৰিমেণ্ট কেঞ্চেল কৰিলোঁ, জাষ্টিফাই কৰিলে, আৰু এইফালে কিবা হেৰি ডিচি ফালৰ পৰা চকত নটিচ কৰিলে, তাৰপিছতে সেইখিনি বুজি পেলাই সি নিজেই ওলাই যাব লাগে। পিছত সি যদি এজন মানুহৰ কাৰণে আমি ইমান মানুহ আধা শাস্তি পাইছোঁ, সেইটো হ'ব নোৱাৰে না। গতিকে চবফালেতো আছে, অকল সি নিজৰ মানি পাৱাৰ মাচুল পাৱাৰ দেখুৱালে নহ'ব না।
সি মোৰ এইটো আছে বুলি কয় নহ'বনে? সমাজ এখন সমাজ আছে, এখন কাৰ্বি আংলং ছিক্সিবল এৰিয়া আছে, সেইখিনিতো বুজি পাওঁ। দাবী পূৰণ নোহোৱালৈকে চলি থাকিব আৰু ন? দাবী পূৰণ নোহোৱালৈকে বুজি থাকিব। মানে আমাৰ দাবীটো একোৱেই নাই। আমাৰ দাবী হৈছে মাত্ৰ সি অশোকগুপ্ত মানুহজন আমাৰ ঘৰ বাৰী এৰি যাব লাগে। লগতে আমাৰ যিবিলাক পাবলগীয়া টকাবিলাক আছে সেইখিনি হিচাপ কিতাপ যদি প্লাছ আছে, যদি মাইনাছ আছে, সেইখিনি আমাক দিবই লাগিব। আপোনাৰ নামটো? মোৰ নামটো ধনসিং লেখে, আপোনাৰ ইয়াত পদ মেনেজিং ডাইৰেক্টৰ ট্ৰান্সপৰ্ট কমাৰ্চিয়েল ডেভেলপমেণ্ট কৰ্পৰেশ্যন লিমিটেড মাঞ্জা। বৰ্তমান আমাৰ মাঞ্জা তাতে হেড অফিচ। আগতে ইয়াতে হেড অফিচ আছিলে, কিন্তু আমি এইটো তাতে চেভ কৰিলোঁ কাৰণে খালী ঘৰৰ কাৰণে আমি চব ভাড়া দিয়া আৰম্ভ কৰিলোঁ যে হোটেল ৰিচৰ্ট। এই হোটেল ৰিচৰ্ট ট্ৰান্স হোটেল ৰিচৰ্টৰ নামো মই নিজে দিছোঁ। আৰু ইণ্টাৰেষ্টিংলি যেতিয়া সি নিজে কেছ ফাইল কৰিছে, তেতিয়া আমি গম পাওঁ যে এই যে কাঞ্চ হোটেল ৰিচৰ্ট সি নিজেই মালিক পাতি লৈছে। আপোনাক এনে মানে ভাড়া এতিয়া কিমান পাবলৈ বাকী আছে? আমি এতিয়ালৈকে যদি হিচাপ কৰি আমি সেই 65,35টো আমি বাদ দিলোঁ আৰু একাউণ্টটো আমি বাদ দিলোঁ, গতিকে আমাৰ এইটো বৰ্ডে এইটো মান্থলি 60,000কে এটা ফিক্স কৰিছে। গতিকে এইখিনিৰ পৰা যদি ইণ্টাৰেষ্ট লৈ পেলাই এতিয়ালৈকে 80 ওপৰ হ'ব। 80 লাখ এইবাৰ যোৱাৰ ৰাইট আছে। কিন্তু তাত চাৰিবাৰ পাঁচবাৰ তেনেকুৱা হিয়াৰিং হোৱাৰ পিছত হাইকোৰ্টে আমাৰ যিটো ক্লজ 15 সেই ক্লজ 15 আমিতো আমি কেঞ্চেল কৰিছোঁ, এগ্ৰিমেণ্ট কেঞ্চেল কৰিছোঁ, সেইখিনি জাষ্টিফাই কৰিছোঁ। আৰু কথাটো হ'ল যে অশোকগুপ্ত মানুহজন তাক ইয়াৰ পৰা ইভিকশ্যন কৰিবলৈ হ'লে আইনমতে যাব লাগিব বুলি কৈছে। আমি আইনমতে আমি পঢ়ি আছোঁ। সেইখিনি পৰ্যায় এতিয়া ষ্টেট ৰিক্সাৰ এটা দিছে। তেখেতসকলে এটা অলৰেডি চকৰ নটিচ চাৰ্ভ কৰা হৈছে। চকৰ নটিচ চাৰ্ভ কৰাৰ পিছত তেখেতে ৰিপ্লাই দিলে বুলি শুনিছোঁ। ত' তাৰ ৰিপ্লাই কি আছে আমিতো চাবলৈ নাই। কথাটো হ'ল যে এতিয়া যিমানেই নিলিখক কিয়, সেইটো হাইকোৰ্টত সেইটো কেছৰ মতেতো তাৰ আমাৰ যিটো কেঞ্চেল নটিচটো জাষ্টিফাই কৰা হৈ গ'ল, গতিকে এইটো চাবলৈ নাই। গতিকে তাৰ কথাটো হ'ল এতিয়া কিবা এটা ইলেকশ্যন কৰিব লাগে আইনমতে হওক, সেইটো আমি বিচাৰিছোঁ। সেইদিনা আমি পিছপলি এটা কিবা ধৰ্ণা দি আছোঁ। আমি যিহেতু আমি এমপ্লয়ি সেইকাৰণে আমি পিছপলি কৰি আছোঁ। এতিয়া এটা সীমা এটা আছে, ধৈৰ্য্যৰ এটা সীমা আছে। এইজন মানুহে যদি আপোনাৰ ঘৰৰ যদি ভাড়া লয়, আপোনাৰ যদি 1 মাহ 2 মাহ 3 মাহ 4 মাহ 5 বছৰ 6 বছৰ যদি আপোনাৰ ভাড়া দিলে আপুনি কি কৰিব? মালিকে কি কৰিব? এতিয়াতো চৰকাৰে আমাৰ মালিক পাতি দিব। এইখিনি যিটো কৰ্পৰেশ্যন সম্পত্তি গভৰ্ণমেণ্ট সম্পত্তি পাবৰ কাৰণে বা ইয়াৰ কৰ্পৰেশ্যনখন চলাই নিবৰ কাৰণে সেইটো কাম যিটো যিটো কণ্ডিশ্যন বেয়া আছিলে, এতিয়া কণ্ডিশ্যন লাহে লাহে ভাল হৈ গৈছে। আৰু সেইখিনি ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে। আৰু যেতিয়ালৈকে অশোকগুপ্তৰ পৰা 2022লৈকে সেই এটা পইচাও নিদিলে, তেতিয়ালৈ এইটো আমি ধাৰ লৈছিলোঁ 5 লাখ আৰু 2 লাখ 7 লাখ, ইয়াৰ বাহিৰে একো নাছিলে। আগতে বৰ্ডে আপোনাক বঢ়াৰ কাৰণটো হৈছে এই অশোকগুপ্ত আমাৰ মাটি বাৰী দখল কৰিছে আজি ইমান বছৰৰ পৰা।